হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে ৰবিন ইনফৰ্মেশ্যনলৈ স্বাগতম জনাইছোঁ। বৰ্তমান কৰোণা সংখ্যা প্ৰতিদিনে বাঢ়ি গৈ আছে। অসমত প্ৰায় প্ৰতিদিনে 1000তকৈ বেছি লোক কৰোণাত আক্ৰান্ত হৈ আছে। তো এই ক্ষেত্ৰত বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অধ্যাপক গোবিন্দ ব্ৰহ্ম ছাৰে তেওঁ কৰোণাৰ পৰা হাত সাৰি থাকিবলৈ মাস্ক আৰু চেনিটাইজ কেনেকৈ ইউজ কৰিব লাগে এই বিষয়ে তেওঁ এটি ভিডিঅ' আমাৰ তাত পঠাইছে। তো বলক তেওঁৰ ভিডিঅ'টো আমি চাওঁ। গাইজ, আজি মই আপোনালোকৰ আগত আমাৰ দুই ধৰণৰ মাস্ক মই ব্যৱহাৰ কৰিছোঁ। চোৱা, এই যিটো মাস্ক মই বিজ্ঞান ভিত্তিক দেখা নাই। ইয়াৰ পৰা আমাৰ N95 যিটো দিয়া হৈছে, যদিও এইটো ৰিয়েল হয় নে নাই মই নাজানো, এইটো ৰিয়েল নহ'বও পাৰে। মই বজাৰৰ পৰা কিনিছোঁ, এইটো মোৰ ৰিয়েল নহয় যেন লাগিছে। গতিকে এনেধৰণৰ N95 জাতীয় যিটো ডুপ্লিকেট মাস্ক তাৰ পৰা আপোনালোকে সাৱধান হ'ব। কাৰণ এই মাস্কৰ পৰা আমি যেনেকৈ এনেকৈ ব্যৱহাৰ কৰোঁ, ইয়াত আমি ভাবোঁ এইটো বিজ্ঞান ভিত্তিক বুলি বা চাইণ্টিফিক বুলি, কিন্তু ইয়াত দেখিবলৈ পোৱা যায় এই যিটো ফুটা, আপোনালোকে কেমেৰাটো ভালকৈ ধৰিব, এই ফুটাই দি আপোনাৰ ভাইৰাছ প্ৰৱেশ কৰিব পাৰে। এই ফুটাটো দেখিছেনে আপুনি? এই ফুটাটো আপুনি ভালকৈ মন কৰক। এই ফুটাই দি আপুনি যেতিয়া উশাহ নিশাহ লয় তেতিয়া এই বস্তুটো দি, এই ফুটাই দি আপোনাৰ ভাইৰাছটো সোমাব পাৰে। এই ভাইৰাছটো সোমাব পাৰে। এইটো দেখিছেনে ফুটাটো? এই ফুটাই দি আপোনাৰ অতি স্বাভাৱিকভাৱেই আপুনি ভাবিছে মই সুৰক্ষিত হৈছোঁ, কিন্তু এই ফুটা যিটো, সেই ফুটাই দি সুন্দৰভাৱে আপোনাৰ ভাইৰাছটো প্ৰৱেশ কৰাৰ সুবিধাটো পাব। এইটো দেখিছেনে? এই বস্তুটো এইটো সুন্দৰভাৱে ভাইৰাছটো প্ৰৱেশ কৰিব পাৰে। গতিকে এনেধৰণৰ আপোনালোকৰ যিটো মাস্ক, সেইটোৰ পৰা আপোনালোকে সাৱধান থাকিব। ইয়াৰ পৰিৱৰ্তে আপোনালোকে এনেধৰণৰ মাস্ক যিটো, এই মাস্কটো আপোনাৰ কাৰণে সম্পূৰ্ণ সুৰক্ষিত বুলি মই ভাবোঁ। এই মাস্কটো মই সুৰক্ষিত বুলি ভাবোঁ, কাৰণ ইয়াত কোনো ধৰণৰ আপোনাৰ ফুল্লি প্ৰটেক্টেড বুলি আমি ধাৰণা কৰিব পাৰোঁ। গতিকে এনেধৰণৰ মাস্কহে আপোনালোকে পৰিধান কৰিব। বা এনে জাতীয় যদি N95 যদি ৰিয়েল হয় বা বাস্তৱ যদি হয়, যদি ডুপ্লিকেট নহয়, তেতিয়া ঠিকে থাকিব। কিন্তু এইটো যে মোৰ এটা অনুমান হয়, বজাৰত N95ৰ বিস্তৃত হাৰত ডুপ্লিকেট মাস্ক ইয়াত বজাৰত বিক্ৰী হৈছে। গতিকে এইফালেদি আপোনাৰ ভাইৰাছটো প্ৰৱেশ কৰিব পাৰে। গতিকে আৰু আপোনালোকৰ দেখা যায় যে আমি আমেৰিকাত এতিয়া দেখিবলৈ পাওঁ 1,48,000তকৈ অধিক মানুহৰ মৃত্যু হৈছে। ভাৰতবৰ্ষত প্ৰতিদিনে 1000তকৈ অধিক মানুহ মৰে। অসমতো প্ৰায় 1000তকৈ অধিক মানুহ সংক্ৰমিত হয়। গতিকে আপোনালোকে সতৰ্ক থাকক। আপোনালোকৰ ভাইৰাছটো দুই ধৰণৰ হ'ব পাৰে, এটা চিমটমেটিক আৰু নন চিমটমেটিক। চিমটমেটিক হ'লেতো আপুনি তৎক্ষণাত গম পাই যাব। নন চিমটমেটিক হ'লে আপুনি কি কৰিব, ভাইৰাছ আপুনি কেৰি কৰি লৈ যাব আৰু মাক দেউতাকক দিব আৰু ল'ৰা ছোৱালীক দিব। গতিকে আপোনালোকে সদায় সতৰ্ক থাকক। মাস্কটো আপোনালোকে যিকোনো ঠাইতে ব্যৱহাৰ কৰক। আৰু মাস্ক বহুতে এনেকৈ পিন্ধে। বজাৰত গ'লে আপুনি দেখিবলৈ পাব বহুতে মাস্কটো এনেকৈ পিন্ধি থাকিল, লাষ্টত এনেকৈ পিন্ধি থাকে। এইটো ষ্টাইলত বজাৰত বহুতে যায়। আৰু কিছুমানে এনেকৈ লয়। এইটো ছিষ্টেম নহয় মাস্ক পিন্ধা। গতিকে এনেধৰণৰ আপোনালোকে নকৰিব। আৰু সঘনে আপোনালোকে কি কৰিব, মানুহৰ লগত যেতিয়া ডিল কৰে, মাজে মাজে আপোনালোকে কি কৰিব, মাস্কৰ লগে লগে মাজে মাজে আপোনালোকে চেনিটাইজ ব্যৱহাৰ কৰিব। এই চেনিটাইজ মই সাধাৰণতে আপোনালোকৰ বিজ্ঞান ভিত্তিকভাৱে 90% যিটো এলকহলিক চেনিটাইজাৰ থাকে, সেইটো আপোনালোকে ব্যৱহাৰ কৰিব। আৰু চেনিটাইজাৰটো আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব, চেনিটাইজাৰ ব্যৱহাৰটো মই আপোনালোকক দেখুৱাই দিম। চেনিটাইজাৰটো আপুনি সদায় এনেকৈ ধুনীয়াকৈ এনেকৈ ব্যৱহাৰ কৰিব। গতিকে আপুনি কৰোণা ভাইৰাছৰ পৰা নিজকে সুৰক্ষা ৰাখক আৰু পৰিয়ালটো সুৰক্ষিত কৰক। ধন্যবাদ। ছাৰৰ কথাখিনি আপোনাক কেনেকুৱা লাগিলে এইটো কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু আপুনি যদি মোৰ ওচৰত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।